মঘৰত গাঁৱৰ হৰি মন্দিৰত যোৰহাট তথা বিশ্ব শান্তিৰ বাবে আমি অখণ্ড ভাগৱত অবিৰত ভাগৱত পাঠ আৰম্ভ কৰিছোঁ। আজি প্ৰথম দিনৰ দ্বিতীয়টো কাৰ্যসূচী হৈ আছে আৰু এয়া বিশ্ব শান্তিৰ মংগলৰ কাৰণে কৰা হৈছে। এয়া ভগৱানে যেন আমাক আৰু আশীৰ্বাদ দিয়ে, এই কাৰ্যসূচী ভাগ ভালকৈ হওক আৰু ইয়াত আশীৰ্বাদ ল'বৰ কাৰণে বা কৰিবৰ কাৰণে আমি যোৰহাটবাসীক আহ্বান জনাইছোঁ। আমাৰ ইয়ালৈ আহি আমাৰ নামঘৰ কাৰ্যসূচী লোৱা হৈছে, তাত যেন আমাৰ অংশগ্ৰহণ কৰে, কৰি মেলি আমাক কৃতাৰ্থ কৰে যেন।